आवाज आसामলৈ স্বাগতম। আজি আলোচনা কৰিম টেটত কেনেকৈ সফল হ'ব পাৰি, অতি সহজে কেনেকৈ টেট উত্তীৰ্ণ হ'ব পাৰি। আজিকালি শিক্ষকতাৰ চাকৰি পাবলৈ হ'লে টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। বহুতেই টেট পৰীক্ষা দি বিফল হৈ হাহুমুনিয়া কাঢ়ে। টেট অতি কষ্টকৰ, এটি জটিল বিষয় বুলি ভাবে, কিন্তু আচলতে সেয়া নহয়। অতি সহজ উপায় টেট পাছ কৰিব পৰা যায়। ইয়াৰ কেইটা সহজ উপায় আছে, জানো আহক উপায়বোৰ কি কি। 1 নম্বৰ উপায়, বজাৰত সহজতে পোৱা যিকোনো গাইড বুক নপঢ়ি চালিজাৰি চাই অভিজ্ঞ লিখকৰ দ্বাৰা লিখা অতি গুণগত তথা উন্নত গাইড বুক কিনি পঢ়িব লাগিব। খুব ভালকৈ যত্ন সহকাৰে গুৰুত্ব দি অধ্যয়ন কৰিব লাগিব, বুজিব লাগিব, বিশ্লেষণ কৰিব পৰা ক্ষমতা থাকিব লাগিব। কোনো এটা বিষয় বুজি নাপালে লাজ নকৰি আনৰ সহায় লৈ হ'লেও ভালকৈ আয়ত্ত কৰিব লাগিব। এটা দীঘলীয়া সময়ৰ বাবে এই প্ৰস্তুতি ল'ব লাগিব। 2 নম্বৰ উপায়, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয়ত পঢ়াই থকা NCERTৰ অনুমোদিত কিতাপসমূহ ভালকৈ আয়ত্ত কৰিব লাগিব। নৱম আৰু দশম শ্ৰেণীৰ ইংৰাজী গ্ৰামাৰ, গণিত, বিজ্ঞান আৰু সমাজবিদ্যা ভালকৈ অধ্যয়ন কৰিব লাগিব। শিক্ষক এজনে যেনেকৈ শ্ৰেণীত পাঠদান দিবৰ বাবে প্ৰস্তুতি লয়, ঠিক তেনেকৈ প্ৰস্তুতি লৈ টেটত বহিব লাগিব। প্ৰয়োজন হ'লে অভিজ্ঞ শিক্ষকৰ জৰিয়তে ইংৰাজী গ্ৰামাৰ, গণিত আৰু বিজ্ঞান ভালকৈ অধ্যয়ন কৰিব লাগিব। 3 নম্বৰ উপায়, এলাহ দূৰ কৰিব লাগিব। কাৰ্যক্ৰমণিকা বনাই নিতৌ সেইমতে অধ্যয়ন কৰিব লাগিব। আজি পঢ়িম, কালি পঢ়িম বুলি কৈ পেলাই থ'লে পৰিপূৰ্ণ প্ৰস্তুতি নহ'ব, ফলত সফলতা নাহিব। 4 নম্বৰ উপায়, পূৰ্বৰ টেট পৰীক্ষাৰ প্ৰশ্নসমূহ ভালকৈ পৰ্যালোচনা কৰিব লাগিব, সেইবোৰ কমপ্লিট আয়ত্ত কৰিব লাগিব। 5 নম্বৰ উপায়, টেট পৰীক্ষাৰ্থীগৰাকী অধিক অভিজ্ঞপূৰ্ণ হওক বা কম অভিজ্ঞতাপূৰ্ণই হওক, পৰীক্ষাৰ্থী হলত বহি ধীৰ স্থিৰভাৱে প্ৰশ্নকাকতখন ভালকৈ আৰম্ভণিৰ পৰা শেষলৈ অধ্যয়ন কৰি প্ৰতিটো প্ৰশ্নৰে বাবদ সময় নিৰ্ধাৰণ কৰি ল'ব লাগিব। সেই সময়মতে উত্তৰ লিখিব লাগিব, উত্তৰ লিখাৰ ব্যৱস্থা কৰিব লাগিব। অন্যথাই বহু পৰীক্ষাৰ্থী সময়ৰ অভাৱত উত্তৰসমূহ লিখি কমপ্লিট কৰিব নোৱাৰে। সময়মতে উত্তৰ লিখাসকলেই সফলতা অৰ্জন কৰে। টেট উত্তীৰ্ণ হোৱাসকলক তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰে চাকৰি দিয়া আৰম্ভ কৰিছিল। সোণোৱাল চৰকাৰে চাকৰি দিছে আৰু বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰেও টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি দিব। অহা 31 অক্টোবৰত হ'ব লগা টেট পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীলৈ আৱাজ আসাম চেনেলৰ ফালৰ পৰা হিয়াভৰা শুভেচ্ছা যাচিলোঁ। মোৰ ভিডিঅ'খন চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'খন লাইক আৰু শ্বেয়াৰ কৰিব। অনুগ্ৰহ কৰি চেনেলখন ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।